হাই ফ্ৰেণ্ডছ, কি খবৰ? মই অনিতাই পুনৰবাৰ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আচলতে মই আজি অকণমান এটা বিশেষ ঠাইত আহিছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ মইনো ক'ত আহিছোঁ। যিহেতুকে গৰম বন্ধ হৈ আছে, গতিকে ভাবিলোঁ অকণমান ফুৰিবলৈ বুলি। ফুৰাটো ফুৰোৱেই, গতিকে তাৰ ভিতৰতো সময় উলিয়াই অকণমান ভগৱানৰ ওচৰত আহিছোঁ যিহেতুকে। আৰু কোন ঠাইত আহিছোঁ মই আপোনালোকক অকণমান দেখুৱাব খুজিছোঁ। আচলতে এইটো আমাৰ তেজপুৰ পিঠাখোৱাত এটা বৰনামঘৰ বুলি যিহেতুকে আছে, বৰ সুন্দৰ নামঘৰ। গতিকে মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই বৰনামঘৰটো। গতিকে মই বৰনামঘৰটো অকণমান বৰনামঘৰৰ যিখন মেইন গেট এইফালেদি সোমাব লাগে, মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ বৰনামঘৰ চৌহদটো। সঁচাকৈ এটা বিৰাট মহত্বপূৰ্ণ নামঘৰ। আচলতে সকলো মন্দিৰেই আচলতে মহত্বপূৰ্ণ, কিন্তু তথাপিও এটা বৰ সুন্দৰ নামঘৰ। যিহেতুকে আগতেও আহিছোঁ, ভাল লাগে আহিলে, সেয়ে ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। যিহেতুকে আমি আজি আহিছোঁ, এতিয়া আমি প্ৰসাদ দিবলৈ আহিছোঁ, গতিকে আপোনালোকক অকণমান মই এই নামঘৰৰ চৌহদটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে মই সোমাই আহিছোঁ, আপোনালোকে চাওকচোন, অকণমান ধৰিব পাৰিছে চাগে দেখিলে, হয়নে? ইমান ধুনীয়া পৰিৱেশ। এইখিনিতে কওঁ, আপোনালোকে তেজপুৰ আহিলে পিঠাখোৱাত আছে বৰনামঘৰ বুলি, আহিলে এবাৰ হ'লেও সোমাই যাব। বৰ ধুনীয়া আৰু বিৰাট ভাল লাগে আহিলে সেই নামঘৰটোলৈ। গতিকে এয়া জয় বিজয় সোমাই আপোনালোকে পাব, চাওকচোন ইমান ধুনীয়া দেখিছে। গতিকে কি ক'ম, অকণমান আপোনালোকক ভাবিলোঁ অকণমান দেখুৱাই দিওঁ, যিহেতুকে আজি ওলাই আহিছোঁ, সেইকাৰণে ভাবিলোঁ অকণমান আপোনালোকক ভিডিঅ' কৰিয়ে দেখুৱাই দিওঁ। চাওকচোন, অকণমান দেখুৱাই দিওঁ। আচলতে আমাৰ নাম প্ৰসংগ শেষ হৈছে, ইয়াত নাম প্ৰসংগ হয়, নাম প্ৰসংগবোৰ শেষ হৈছে। গতিকে এতিয়া প্ৰসাদ বিতৰণ হ'ব, প্ৰসাদ দি আছে, মানুহ আছে যথেষ্টখিনি। আৰু চাওক, মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ, দেখিছে। আহিবচোন, বাহিৰতো বৰ ধুনীয়া ধুনীয়া পৰিৱেশ, চাওক ইমান ধুনীয়া পৰিৱেশ। এইফালে ধুনীয়া আৰু এইফালে চাওক, মই অকণমান দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। সেয়া প্ৰসাদ বিতৰণ হৈ আছে, দেখিছে। গতিকে প্ৰসাদ বিতৰণ আছে, আমাৰ সেইফালে ভকতসকল আছে। যদি মই পাৰোঁ ভকতৰ পৰা দুআষাৰ ল'বলৈ চেষ্টা কৰিম বৰনামঘৰৰ বিষয়ে। সেইফালে সেয়া মণিকূট, সঁচাকৈ বৰ ধুনীয়া। গতিকে প্ৰসাদ বিতৰণ হ'ব এতিয়া। তাৰ আগতে মই যদি পাৰোঁ চেষ্টা কৰিম বাৰু এজন ভকতৰ পৰা দুআষাৰ ল'বৰ কাৰণে। সঁচাকৈ বিৰাট ধুনীয়া এটা পৰিৱেশ। গতিকে আপোনালোকে তেজপুৰ আহিলে মিছ নকৰিব, পিঠাখোৱা বৰনামঘৰত এবাৰ হ'লেও আহিবচোন। যিহেতুকে মই আহিছোঁ, ইয়াত আমাৰ কেইবাজনো ভকত এয়া বহি আছে, গোটেইকেইজন ভকত বহি আছে। মই এজন ভকতৰ পৰা অকণমান কথা জানিবলৈ চেষ্টা কৰোঁ, আহকচোন। আচলতে বৰনামঘৰ ইমান ধুনীয়া নামঘৰটোৰ বিষয়েনো কি ক'ব না, কওকচোন বৰনামঘৰৰ বিষয়ে কি ক'ব। প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি হয়, বৰনামঘৰ ভালেই, বেয়া নহয়, অতীতৰ বৰনামঘৰ। হয়, আমাৰ ককা দেউতাহঁতৰ দিনত আজিলৈকে ধুনীয়াকৈ চলি আছে, কোনো অসুবিধা হোৱা নাই, কোনো অসুবিধা অহাও নাই, ভালেই চলিছে। আৰু ইমান মানুহ যে আহে, সদায় ইমান মানুহ আহে, কেনেকৈ আপোনালোকে চম্ভালে বাৰু? ইমান আৰু মানুহ আছে নহয় আমাৰ, আৰু আমাৰ আছে নহয় ভকত, কোনোবা গৈছে আহিব, বহুতখিনি আহে, সদায় আহে, সদায়। আৰু ইমান ধুনীয়াকৈ নাম প্ৰসংগ হয়। গতিকে যিমান মানুহ হয় আচলতে আহিব লাগে, নহয় জানো? ইয়ালৈ এবাৰ হ'লেও আহক, হয়নে? কওক, আপুনি এবাৰ হ'লেও আহক। তেজপুৰলৈ আহিলে বৰনামঘৰ সোমাই যাব। ইমান ধুনীয়া নামঘৰ, হয়নে? আচলতে নামঘৰ মঠ মন্দিৰ বুলি ক'লে চবেই ধুনীয়া, হয়নে নহয়? গতিকে তথাপিও আমাৰ যিহেতুকে তেজপুৰত ইমান ধুনীয়া এটা বৰনামঘৰ আছে যিহেতুকে, গতিকে কি ক'ম, আপোনালোককো কৈছোঁ, তেজপুৰৰ ফালে আহিলে আমাৰ বৰনামঘৰলৈ আহিব। সঁচাকৈ ধন্যবাদ আপোনাক। সেয়া সঁচাকৈ ইমান ধুনীয়া পৰিৱেশ। চাওকচোন, সেইফালে আছে মূৰ্তি বনাই থৈ দিছে। সৰু ল'ৰা ছোৱালী আহিলে আচলতে বৰ ধুনীয়াকৈ খেলিবলৈও পাৰে, নহয় জানো? আৰু এইফালেতো এজন বৰ ধুনীয়াকৈ মই দেখাই পাইছোঁ, আমাৰ ভকত বাপ বহি আছে। গতিকে বৰ ধুনীয়া লাগে বৰনামঘৰত আহিলে। বৰনামঘৰটো এবাৰ আহিলে আকৌ আহিবলৈ মন যাব। সঁচাকৈ প্ৰভুৱে টানি লৈ আহে। হয়, এবাৰ যদি অহা, প্ৰভুৱে আকৌ দুনাই আনিব ইয়াত।
গতিকে ইমান যিসকল ধুনীয়া দূৰত থকা মানুহ অহা যদিও নাই তেজপুৰলৈ আহিলে নিশ্চয় বৰ্ণামঘৰলৈ আহি সোমাই যাব লাগে ইমান দূৰৰ পৰা আহে বা লখিমপুৰ ডিব্ৰুগড় তিনিচুকীয়া তাৰপৰা মানুহ আহে ইয়াত এবাৰ কৈ দিয়ক যে যিমান মানুহ তেজপুৰত আহে বৰ্ণামঘৰলৈ বৰ্ণামঘৰলৈ আহিবই লাগিব গতিকে সঁচাকৈ প্ৰভুৰ আমাৰ ৰছীডাল বৰ ধুনীয়া টানি লৈ আহিব সঁচাকৈ তেওঁ কৈছে যে প্ৰভুৰ ৰছীডাল বহুত ধুনীয়া গতিকে প্ৰভুৱে য'ৰ পৰাই যেনেকৈ নহওক টানি লৈ আহিবই গতিকে ময়ো অনুৰোধ কৰোঁ পিঠাখোৱালৈ আহিব তেজপুৰ আহিলে পিঠাখোৱা বৰ্ণামঘৰ মিছ নকৰিব এবাৰ আহি যাব যিহেতুকে মই আহিছোঁ তেজপুৰ গতিকে মই আজি বৰ্ণামঘৰলৈ আহিলোঁ সেইকাৰণে ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ গতিকে বহুত বহুত ধন্যবাদ ইমান ধুনীয়াকৈ আমাৰ ভকতসকল বহি আছে কৈছে বিৰাট ভাল লাগে ন বৰ্ণামঘৰলৈ আহিলে গতিকে মই অকণমান মাত্ৰ আপোনালোকক দেখুৱাই দিবলৈহে চেষ্টা কৰিলোঁ যিহেতুকে মই আহিছোঁ গতিকে আপোনালোকক অকণমান দেখুৱাই দিলোঁ এয়া দেখিছে এনেকৈ কলৰ থোক যিহেতুকে ৰাইজে আগবঢ়ায় কলৰ থোক আগবঢ়ায় গতিকে আজি আচলতে বহুত ৰ'দ দিছে তথাপিও ন ভগৱানৰ নাম ল'বলৈ আহিছোঁ যেতিয়া এইখিনিতে আপোনালোকক অকণমান দেখুৱাই দিওঁ দেখিছেনে বৰ ধুনীয়া এটা পৰিৱেশ চাওক ইমান ধুনীয়া এইটো দেখিছেনে ময়ূৰ চৰাই ইমান ধুনীয়া ময়ূৰ চৰাই চাওকচোন ইমান ধুনীয়াকৈ বনাইছে শিল্পী বিশ্বদেৱ নাথ ভালুকেখোৱাৰ তেখেতে বনাইছে নিজ হাতেৰে বনাইছে বৰ ধুনীয়া লাগিছে বিৰাট ধুনীয়া এইটো আচলতে বাহিৰৰ চৌহদ মই আপোনালোকক অকণমান দেখুৱাই দিবলৈ চেষ্টা কৰিলোঁ বাকী দেখাই পাইছে কিমান ধুনীয়া চাওক এইফালে চব কিমান ডাঙৰ মই আপোনালোকক চাৰিওফালটো খালি অকণমান দেখুৱাই দিবলৈহে চেষ্টা কৰিছোঁ দেই মই সিফালৰ পৰা সোমাই আহিলোঁ আচলতে এতিয়া এইটো ভোগঘৰ আপোনালোকক ভোগঘৰটো এবাৰ মই দেখুৱাই দিছোঁ আচলতে ইয়াত খিচিৰি দিয়াই খিচিৰি খোৱা হয় গতিকে খিচিৰি খালে ইয়াত গোটেই মানুহবোৰ বহে ইমান ধুনীয়া লাগে সঁচাকৈ বিৰাট ধুনীয়া লাগে গতিকে মই আপোনালোকক অকণমান ভোগঘৰটো দেখুৱাই দিবলৈ আহিছোঁ এনেকৈ বহে ভকতসকল শাৰী পাতি বাকী যিমান ৰাইজ আহিব এতিয়া নাম প্ৰসংগ হৈ গৈছে যিহেতুকে এতিয়া তেওঁলোকে জলযোগৰ ব্যৱস্থা কৰিছে চাহ খাবলৈ আহিছে আৰু এইখিনি অকণমান দেখুৱাই দিছোঁ মই ভিতৰলৈ সোমাই নাযাওঁ ইয়াৰ পৰাই দেখাইছোঁ চাওক ইয়াত খিচিৰি বনাই আছে প্ৰসাদ দিয়া হোৱাৰ পিছত আমি খিচিৰি খাম আৰু আপোনালোকক অকণমান দেখুৱাই দিছোঁ ইমান ধুনীয়া পৰিৱেশ আচলতে মই এপাক ঘূৰি দেখালোঁ আপোনালোকক চাৰিওফালৰ পৰা এপাক আচলতে বৰনামঘৰত বৰ ধুনীয়া ভাওনাও হয় ৰাস হয় আমাৰ এইফালে আচলতে ৰাস হয় যিহেতুকে আমাৰ মানুহে কৰে হয়নে নহয় ৰাস আপাৰত যিহেতুকে কৰে গতিকে ইয়াত বৰনামঘৰৰ ভাওনা ৰাস বুলি ক'লে আচলতে এটা বৰ ধুনীয়া নাম আছে আচলতে গতিকে সঁচাকৈ বিৰাট ধুনীয়া কি কম দেখিছে বহুত ইমান ধুনীয়া ধুনীয়া এইটো কাৰ্যালয় মই অকণমান আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিলোঁ বিৰাট ধুনীয়া বৰনামঘৰ আপোনালোকে আহিব গতিকে আপোনালোকক চাওক মই পিছফালৰ পৰা অকণমান দেখুৱাই দিছোঁ মানুহ বহি আছে মানুহৰ মাজে মাজে মই আহিছোঁ এতিয়া যিহেতু প্ৰসাদ বিতৰণ হ'ব গতিকে সকলোলৈকে পুনৰবাৰ মোৰ মৰম যাচি আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ আচলতে বহুদিন এনেকৈ বিয়াও হোৱা নাছিলে ভাবিলোঁ অকণমান আহিছোঁ যেতিয়া আপোনালোকক দেখুৱাই দিওঁ ভিডিঅ'টো পিঠাখোৱা বৰনামঘৰ নাপাহৰিব তেজপুৰ আহিলে পিঠাখোৱা বৰনামঘৰলৈ আহিবই আহিব ঠিক আছে বহুত বহুত ধন্যবাদ সকলোলৈকে পুনৰবাৰ মোৰ মৰম যাচিলোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ